পুৰা গৰম হৈ আছে এইপিনে ঠিকে আছে নে বাপ্পা মা কৈছে পুৰা আপাৰ টিপাৰ মাৰি আছে আচ্ছা যে নহওক সকলোকে বিহুৰ হিয়া কৰা মনত ৰাখিছো ইমান ভাল লাগছি ইমান মানুহ হৈছে হয় না আৰু আমি যোৱা বছৰ প্ৰগ্ৰেম কৰিব নাপালে ইমান বেয়া লাগছে মোৰ কিবা গামছা পিন্ধা পুৰো হয় না একেতো ধন্যবাদ বাপ্পা আজি বিহু বিহু লাগছি আচ্ছা সকলে বিহুবিলাক ভাল পাইছে নে বাৰু বাপ্পা কালি মানুহ বিহু গেল আগৰ দিন গৰু বিহু গৈছে হয় না মই কিন্তু এবাৰ গুৱাহাটীত কি হ'ল জানে আমাৰ ঘৰৰ পৰা মই কিন্তু বেঙা কলা মানুহ চিধা চাধা মানুহ বিয়া বাৰু পাতা নাই মোৰে দুটা বাচ্চা আছে বিয়া বাৰু পাতা নাই তাতে কি হ'ল জানে আমাৰ ঘৰৰ পৰা মই মিছেছে ফোন কৰি কৈছে যে হেৰি এই মানুহটো যে ডাঙৰীয়া আজিতো গুৱাহাটীত আছা আজিতো গৰু বিহু পাৰিলে এক কাম কৰিবি গুৱাহাটীত গৰুবিলাক গা ধুবি বুলি কৈছিল গৰু বিহুৰ দিনাখন মইতো এতিয়া গুৱাহাটীত পুৰা গৰু বিচাৰি আছো এটাও গৰু বিচাৰি নাপাওঁ লাষ্টত মই কুকুৰ কেইটামান গা ধুৱাইছো এনেকুৱা দিন দিছে আৰু যে নহওক বিহুটো সদায় হ'বই যেন আমাৰ এটা ডাঙৰ কেছ এটা ঘটিছে দেই বাকীখিনি মই চলাই নিম এটা ডাঙৰ কেছ এটা হৈছে যে এটা সৰু বাচ্চা হেৰাইছে যাৰে নহওক সেই বাচ্চাটো লৈ যাব লাগে কাৰোবাৰ গঠ ফেঁচা এটা ভৰাইছে সৰু ল'ৰা যাৰে নহওক লৈ যাব লাগে মই বাচ্চাটোক মাতিছো মঞ্চত ভাইটি আহা ভাইটি আহা ভাইটি আহা আগত আহা ভাইটি আগত আহা ভাইটি কিয় কান্দিছা তুমি পিছত তাৰপিছত তাৰমানে কোনোবা ল'ৰাটা সেই তোৰ মায়েৰেক বাইকত পিছফালে বহাই উঠাই লৈ গ'ল ভালে হৈছে দে তোৰ মায়েৰেক কেৰেক্টাৰ এফালে মায়েৰে সেইফালে ক'ত দেখা পাবি হা এতিয়া মই আছো নহয় তই চিন্তা নকৰিবি মা ঘূৰাইছে মোকে দেউতা বনাব গৈছে সি মানুহ মৰবি আচ্ছা ৰ নাকান্দি ৰ মই আছো নহয় আচ্ছা তোৰ নামটো কি নাম কি মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা কি নৰেন শৰ্মা পাঠক কলিতা নৰেন শৰ্মা পাঠক কলিতা এজন মানুহৰ তিনিটা টাইটেল নাথাকে বাবা মোৰ মাই তিনিটা বিয়া পাতিছিল কোনে পাতিছিল তিনিজনকে বিয়া পাতিছিল মায়েৰে কেৰেক্টাৰ ভাল সেইকাৰণে তিনিটা দেউতা পাইছি দে একো নহয় দে বাবা আচ্ছা আৰু কিবা পঢ়া শুনা কিবা স্কুল চিস্কুল যাওঁ নে নাযোৱা প্ৰথমতে শৰ্মাক বিয়া কৰাইছিল তাৰপিছত শৰ্মা মদ খাই মৰি থাকিছিল তাৰপিছত মায়ে পাঠকৰ লগত বিয়া পাতিছিল পাঠকে ড্ৰাইভাৰ কৰি দিছে কোৰ্টত কি কৰিছিল কোৰ্টত ড্ৰাইভাৰ কৰি দিছিল ড্ৰাইভাৰ নহয় ডাইভোৰ্চ দিছে ঠিকে আছে দে আচ্ছা তই স্কুলত যোৱা নে নোযোৱা স্কুলত যাবা কি কি পঢ়িব পাৰা লেতেৰা অসভ্য চুলি তাৰ মুখত স্কুল যোৱা নে নোযোৱা কি কি পঢ়িব পাৰা কি চাইছে এইফালে কোনটো ছোৱালী একো নহয় দে চকুটি মাৰা দে চকুটো খুজাই আছে একো নাই দে স্কুলত যে যোৱা কি কি পঢ়িব জানা চব জানা অসমীয়া জানো ইংৰাজী জানো গণিত জানো বিজ্ঞান জানো চব পঢ়িব জানা হয় না আচ্ছা আৰু তই কবিতা মাতবা জানা না কবিতা আবৃত্তি মোক গণকে গণনা কৰাইছে দেউতা কি দেউতা একশন মাৰি দিম কি দেউতা ক'বা হেৰি মান সন্মান চেষ্টা কৰি দিব আচ্ছা কি গণকে কি কৈছি গণকে কৈছি ডাঙৰ লেটা মান মাল হ'ব কৈছি কি মাল হ'ব বুলি কৈছি ডাক্তৰ বুলি কৈছি ঠিক কৈছি ডাক্তৰ দে ভালে হৈছে দে আচ্ছা কবিতা মাতবা জানা কবিতা আবৃত্তি জানো দেশতে কি কি জানা মাতো কবিতা আবৃত্তি
আচ্ছা বাবা এই লাইটটো ফিক্স কৰি দিয়াচোন লাইটটো ফিক্স কৰি দিয়া ফিক্স লাইট দিয়া ফিক্স লাইট লাইটটো ফিক্স দিয়া বঢ়িয়াকৈ বঢ়িয়া নমস্কাৰ অঁ মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা হয় কৈছে আগতে কৈ হৈছিল এতিয়া কবিতাটো মাত কবিতা আবৃত্তি কৰ কবিতা মই হ'ম কি কবিতাটো হবি কবিতাটোৰ নাম যে মই হ'ম মই হম মই ডাঙৰ হ'লে কি হ'ম তুই বা কি হওয়া সুর হোক না ডকাইত হোক বা নেতা হওয়া কি বা হোক গম নাপাং নহয় বাবা হ্যাঁ দেখ কবিতা তোমার আবৃত্তি কর কৈ কি বুঝাইছে নেকি টিকাত নৰখে আছে একো নহয় দে এই গৰম দিনত মৌচ কামোৰে আৰু দে কবিতাটো মাতে আগত মাতা অলপ আগত কবিতাটো মাতা আগত যাম নেকি আগত নালাগে এতে মাতো কবিতা মই হ'ম জৱাহৰলাল নেহৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি এতিয়া মই ব্ৰহ্মপুত্ৰ নদীয়ে পাৰ হ'ব নোৱাৰো আয়ো কি ব্ৰহ্মপুত্ৰ নদী পাৰ হ'ব নোৱাৰা এতিয়া ক'ত ব্ৰহ্মপুত্ৰ নদী পাৰ হ'ব পাৰিবি তামাম বানপানী হৈছে এতিয়া পাৰ হ'ব নোৱাৰে নহয় বাবা দে আৰু মই গান্ধীজীৰ দৰে হ'ম সদায় অহিংসা পথত অহিংসা পথেৰে জগত কিনিম হাতত AK-47 ল'ম এইবিলাক পুলিচ আৰ্মিৰহে কাম এইবিলাক তোমাৰ কাম নহয় নহয় বাবা কবিতাত লেখা আছে কবিতাত লেখা নাই তুমি বনাইছা নেকি বাবা একো নহয় দে আৰু মই হ'ম কনকলতা অসমখনক আৰু কৰিম ভংলা ফুটা অসমখন এতিয়া ভংলা ফুটা হৈছে তই আৰু কৰিব দৰকাৰ নাই বাবা আচ্ছা ৰ হেৰি জানা খুন্দি ভাঙবা জানা তাৰপিছত পেঞ্চিলটো খুন্দি ভাঙা পেঞ্চিলটো খুন্দি ভাঙবা লাগিব না প্ৰত্যেকৰে পেন হয় চাঞ্চা চুল কৰে মুখ পেঞ্চিল তোৰ মাথাত ব্ৰেইন আছে আগতে কি খাই ডাঙৰ হৈছে কি খাইছিলি কচু খালি ব্ৰেইন ভাল হয় নেকি দে আৰু বাল্টি প্ৰত্যেকৰে বা উল্টা বাল্টি তোৰ ব্ৰেইন আছে তোৰ মাথাত ব্ৰেইন আছে না ভৰিত ব্ৰেইন আছে ইমান ফাঁচ আহিছে যে চবতে আছে পেট বনাইছা কিন্তু লকডাউনত ঘৰত বহি খাইছা মোৰ গেছত ফুলি আছে গেষ্টিক আছে নেকি দে একো নাই আৰু কি মাতবা পাৰা আৰু চব জানো ইংলিছ জানা ইংৰাজী জানো বাক্য ৰচনা জানো মন্ত্ৰ জানো চব বাক্য ৰচনা জানা আচ্ছা বাক্য ৰচনা যে এইটো মাতচোন যে খাই পাত ফালা বাক্য ৰচনা বাক্য ৰচনা কৰিব লাগিলে কি কৰিব লাগিব জানো না কি বা কোৱাইও খাই নাৰে এটা মই দে একো নহয় দে খাচিহে মোক দে বোলে আগত আহক কি চাইছে এইটো ছোৱালী মোক ইংৰাজী দি আছে দেখোন তোক দিয়া নাই মিষ্টি খাইছিল ওঠত লাগি যে এনেকে চিল্কি আছে তোক দিয়া নাই নহয় তই বেছিকে ভাবি লৈ আছা আচ্ছা দেচোন দে এইটো কৰ কি কম ছাৰ এই কি কৈছিলো অলপ আগতে পাৰিলো নাই পাহৰিলি নহ'ব নহয় কেনেকে মেট্ৰিক পাছ কৰিবি তই ভালকে পঢ়িব লাগিব আজিকালি ভালকে মেট্ৰিক পাছ কৰিলি তইতো ল'ৰা মানুহ মোটা মানুহ দেচোন তই স্কুটি নাপা তই বলেট পাবি নহ'লে ট্ৰেক্টৰ দিব তক মন্ত্ৰী কাক কয় মন্ত্ৰী সন্ধি ভাঙি বাক্য ৰচনা কৰিব লাগিব সন্ধি ভাঙি বাক্য ৰচনা কৰ মন্ত্ৰী কাক কয় মন্ত্ৰী কাক কয় ক বঢ়িয়া ভাল হৈছে যি মতা মানুহৰ মন তিৰোতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে কি কথা কয় মাৰ খাই মোৰ বহি আমাৰ ঘৰত মাছেদি ভাত খাইছিলো হয় নেকি দে ঠিকে আছে দে আৰু তাৰ পাছতে হেৰি কৰ কি বুলি কয় এইটো কি আছিল এইটো আৰু এটা ইংৰাজী জানা আচ্ছা যদি তই ইংৰাজী জানা ট্ৰেন্সলেট কৰিব জানা এই হেৰি কৰচোন যে সীতা হৰণক ৰাৱণে সীতা হৰণ কৰাটো কৰ পুৰণ নহয় হৰণ কৰিছিল ক সীতা was divided by Ravana. কি মাথা আছে তোর ভবিষ্যৎ আছে স্যার আপনি হ্যাঁ হ্যাঁ আপনি টেট পরীক্ষার মাস্টার কি টেট পরীক্ষার মাস্টার টেট নহয় টেট পরীক্ষা মই গেলা মাস্টার শাস্ত্র একো নহয় আপনার মই এটা প্রশ্ন দিন পারবো না কি বা মাহর গরম জুলাই মদর গরম জুলাই হ্যাঁ আৰু প্রেমর গরম কি কক প্রেমৰ গৰম কি বাবু কি মারামারি হবো পাবলিক জুলাই বঢ়িয়া আছে তই জানা বঢ়িয়া ৰাজা ঘৰত কোন কোন আছে